সেইটো দিয়াৰ পিছত তাৰ পাছতো দি থৈ যোৱা তই কথাই নকবি নহ'লে ফচি মৰিবি মইতো জানই তইতো জানই মই কি বস্তু জেগাতে নাপাত্তা কৰি ধবিকা গুপ্তা বুলি এষাৰ কথা আছে নহয় হিন্দীত তোৰ তেনেকৈ না ঘৰকা না ঘাট নাই বুলি আমাৰ ঘৰৰ মানুহৰ সন্মান নোহোৱা তই কেমেৰা रोल कैमरा 39/6 আজি মোৰ অন্তিমটো দিন সেইবাবে ক্লেপখন এনেকৈ দিছোঁ মুখখন যেন সদায় মনটোতে চাই থাকে এইটো আমাৰ সেলফি কিন্তু অপু বসন্তৰ বতাহটোহে গাত লাগিলে ভাল লোকটো কিন্তু গাত লাগিলে তোৰ শৰীৰটোৱে বৰ কষ্ট পাব তই যিমানৰ মানুহ সিমানৰহে কথা কবি দ্বিতীয়বাৰ কথা কোৱাৰ আগতে সেয়া সদায় ভাবিবি পল্লৱে কৈছে তোৰ ভালৰ বাবে কওঁ মই তই কথাই নকবি নহ'লে ফচি মৰিবি তইতো জানই মই কি বস্তু জেগাতে নাপাত্তা হৈ যাব ধবিকা গুপ্তা বুলি এষাৰ কথা আছে নহয় হিন্দীত তোৰ তেনেকৈ হ'ব না ঘৰকা না ঘাটকা মনৰ জোনাকত অনুজলকৰ কোন চিনি নাপায় ক'ত আছ তই এজন চাকৰ হৈ তই মোৰ ভাইটিৰ সন্মান নাই বুলি ক মোৰ সাহস তোৰ লোক কি হ'ল বাইদেউ ছাৰো দেখোন মোৰ কমপ্লেইন দি আছে চাগৈ তই ঠিকেই কৈছ লুকটো এইফালে চাব লাগে ক্লজ ল'লে বেয়া দেখি আপুনি এটা গ'লে তেনেকৈ চাই থাকিব সোমবাৰ পৰা সকলোৰে 9:30 বজাত জোনাকত মনৰ নিজানত জোনাক ছাৰ দেখোন মোৰ ওপৰত কমপ্লেইন দিবলৈ আহিছে চাগৈ তই ঠিকেই কৈছ ইটোৰ সন্মান নাই বুলি কৈছে ই উৰিছে বসন্তৰ বতাহ লাগিছে গাত কিন্তু অপু বসন্তৰ বতাহটোহে গাত লাগিলে ভাল বসন্তৰ ৰোগটো কিন্তু গাত লাগিলে তোৰ এই শৰীৰটোৱে বৰ কষ্ট পাব তই যিমানৰ মানুহ সিমানখিনিকে কথা কবি আগলৈ কথা কওঁতে 100 বাৰ ভাবি চাবি ভুল কৈছোঁ দাদা